হৈছিল এটা সপোনত সংগীতৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ অসমৰ সংগীত জগতৰ বাবে কেইবা এটা কৰাৰ সপোন লৈ লোৱা হৈছিল এটা ইতিবাচক সিদ্ধান্ত নতুন সমাজ এখনৰ নিৰ্মাণত অহৰহ ব্ৰতী হৈ থকা নুনমাটি বিহু সন্মিলনীৰ পৃষ্ঠপোষকতা হিৰশ্ৰী বৈশ্য আৰু জ্যোতিষ তালুকদাৰৰ নেতৃত্বত প্ৰাণ পাই উঠিছিল এটি চিন্তা চেতনাই আৰু তাৰেই উৎকৃষ্ট ফচল হৈছে সাৰেগামাপা মিউজিক স্কুল আৰু তুৰে মুৰে আলু কৰে যাত্ৰা সংগীত বিদ্যালয় 3 বছৰীয়া যাত্ৰাৰ অন্তত দেওবাৰে নুনমাটিৰ কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় সাৰেগামাপা মিউজিক স্কুল আৰু তুৰে মুৰে আলু কৰে যাত্ৰা সংগীত বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় এই অনুষ্ঠানটি য'ত উপস্থিত থাকে বহু কেইগৰাকী ব্যক্তি মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত উপস্থিত থাকে সূৰ্য গোস্বামী এই অনুষ্ঠানতে নিৰ্দিষ্ট বক্তাৰূপে অনুষ্ঠানটিৰ শোভাবৰ্ধন কৰে বহু কেইগৰাকী ব্যক্তি সাৰেগামাপা মিউজিক স্কুল আৰু তুৰে মুৰে আলু কৰে যাত্ৰা সংগীত বিদ্যালয়ৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত নুনমাটি শোধানাগাৰৰ মহাপ্ৰবন্ধক নৱকুমাৰ বৈশ্য মধুৰঞ্জন নাথ বিশিষ্ট বাকীবাদক প্ৰসন্ন বৰুৱা আৰু অসমৰ জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মা উপস্থিত থাকে আটাইকেইগৰাকী আমন্ত্ৰিত ব্যক্তিকে গামোচাৰে আদৰণি জনোৱা হয় এই অনুষ্ঠানত উপস্থিত থাকে শিক্ষাৰ্থীসকলৰ সন্মানীয় অভিভাৱকসকলো তেওঁলোকেও সমবেত সংগীত পৰিৱেশন কৰে দুইখন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে বিভিন্ন গীত মাত নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় উল্লেখ্য যে শিক্ষাৰ্থীসকলৰ মনোমোহা সাংস্কৃতিক অনুষ্ঠানে উপস্থিত থকা সকলো ব্যক্তিকে আপ্লুত কৰি তোলে চন্দন শৰ্মাই আধৰে এই অনুষ্ঠানৰ চন্দন শৰ্মাই আধৰা অনুষ্ঠানত শিক্ষানুষ্ঠান দুখনৰ সৈতে জড়িত গুৰুত্বই হিৰাশ্ৰী বৈশ্য আৰু জ্যোতিষ তালুকদাৰকো সম্বোধনা জনোৱা হয় আৰু উপস্থিত থকা সকলো ব্যক্তিকে অশেষ ধন্যবাদ জ্ঞাপন কৰে হিৰাশ্ৰী বৈশ্য আৰু জ্যোতিষ তালুকদাৰে নিউজ এক্স ৰিপৰ্ট এনিটাইম ইণ্ডিয়া নমস্কাৰ মই হিৰাশ্ৰী বৈশ্য আজি আমাৰ তুৰে মুৰে আলু কৰে যাত্ৰা তুৰে মুৰে আলু কৰে যাত্ৰা সংগীত বিদ্যালয়খন আমাৰ নুনমাটি বিহু সন্মিলনৰ তত্ত্বাৱধানত হৈছিলে তেখেতসকলে কৈছিলে যে এখন গানৰ স্কুল খুলিব লাগে সেনেকৈ মোক শিক্ষয়িত্ৰী হিচাপে লৈ গানৰ স্কুলখন খুলিলোঁ আজি 3 বছৰ সম্পূৰ্ণ হ'ল আৰু আমাৰ চানমাৰীস্থিত সাৰেগামা মিউজিক স্কুল এই দুখন স্কুল একেলগে আমি প্ৰতিষ্ঠা দিৱস হিচাপে আজি আমি পালন কৰিছোঁ খুব আনন্দিত আমাৰ বিশিষ্ট অতিথি হিচাপে আহিছে আজি আমাৰ সূৰ্য গোস্বামী ছাৰ প্ৰসন্ন বৰুৱা দা আৰু আমাৰ বিহু সন্মিলনৰ সমূহ কৰ্মকৰ্তা আমাৰ আছে লাগি আছে আৰু অভিভাৱিকাসকল সকলোৱে লাগি আছে আজি খুব আনন্দৰ বিষয় আপোনালোক আহিছে অশেষ ধন্যবাদ এইখিনি অহাৰ বাবে